নমস্কাৰ আৰম্ভ কৰিছোঁ অকণমান আগতে নমস্কাৰ দিয়া নীলা ছবিৰ নায়ক হ'বলৈ মন কৰা এইজন বিজেপি বিধায়ক বিদ্যা সিং ইংলেণ্ড মুখত তেওঁলোকৰ ৰাম নাম কামত তেওঁলোকৰ নাৰীৰ দৰদাম গাৰজাল খুতুৰা পৰিলেও তেওঁলোকৰ স্বভাৱ ২০ বছৰীয়া যুৱকৰ দৰে প্ৰমাণ যেন এয়াই এতিয়া একাংশ নেতাই বিজেপিয়ে কোৱা সেই শ্লোগান তেওঁলোকে যেন ওলোটাকৈ বুজিলে বেটি বাচাও বেটি পঢ়াও নহয় ডিফু সমষ্টিৰ পৰা বিজেপিৰ বিধায়ক বিদ্যা সিং এংলেঙৰ অতি সুন্দৰকৈ কৰা এটা প্ৰজেক্ট বেটি বাচাও বেটি পাতাও ৬০ৰ দেওনা পাৰ হোৱা বয়সৰ চাপে মন মগজুত প্ৰভাৱ নেপেলোৱা এই বিধায়কজনৰ ভিডিঅ'টো আমি আপোনালোকক অসম্পাদিত ৰূপত দেখুৱাব নোৱাৰিম এওঁ হৈছে প্ৰতিবেদনৰ আৰম্ভণিতে নমস্কাৰ দি প্ৰতিবেদন চাবলৈ সময় অনা ব্যক্তিজন বগা কুৰ্তা মুখত হাঁহি ডিঙিত এখন ধমকাফুলীয়া গামোচা নেদেখিলে তেওঁলোকৰ চৰিত্ৰ আপুনি মই নেতা বুলিয়ে বিশ্বাস কৰা এওঁ ডিফু বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক বিদ্যা সিং ইংলেণ্ড ছ'চিয়েল মিডিয়াৰ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি শেহতীয়াকৈ এগৰাকী অচিনাকি যুৱতীৰ সৈতে তেওঁৰ যৌন কেলেংকাৰী ভাইৰেল হৈ পৰিছে ভিডিঅ' এতিয়া সৰ্বত্ৰ চৰ্চা এই নিন্দনীয় কাণ্ড কাৰ্বি মহিলাসকলৰ প্ৰতিবাদ ৰাজপথত বিদ্যা সিং ইংলেণ্ড গো বেক বিদ্যা সিং ইংলেণ্ড মুৰ্দাবাদ তেওঁ বিধায়ক হিচাপে আগবাঢ়ি যোৱাৰ কোনো নৈতিক অধিকাৰ যোগ্য নহয় নৈতিকতাৰ নিম্নভূমিৰ বাবে তেওঁ অতি সোনকালে পদৰ পৰা পদত্যাগ কৰিব লাগে বুলি প্ৰতিবাদ ৰাজপথত বহুজনে ডিফু বিধানসভাৰ বিধায়ক বিদ্যা সিং ইংলেণ্ডৰ বিৰুদ্ধে যৌন অভিযোগৰ তদন্তৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাক আবেদন কৰি কয় যে বিদ্যা সিং ইংলেণ্ড এগৰাকী মহিলাৰ সৈতে যৌন কাৰ্যত লিপ্ত হোৱা পৰিলক্ষিত হৈছে এই ঘটনাই কাৰ্বি আংলং তথা অসমৰ মানুহৰ মাজত গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে আমি নাগৰিক হিচাপে আপোনাৰ দৃষ্টি আকৰ্ষণ কৰি বিনীত অনুৰোধ জনাইছোঁ যে আপোনাৰ দলৰে এইজন সন্মানেৰে জয়যুক্ত কৰা অসন্মানজনক কামে আমাক বাৰুকৈ লজ্জানত কৰিছে ৰক্ষকেই যদি এই ৰূপ লয় বাকীসকলে এই কাৰ্য কৰিবলৈ লাগিব কিমান সময় উক্ত অভিযোগক লৈ আপুনি আইন অনুসৰি যথাযথ তদন্ত কৰি সত্যতা পালে সংবিধান আৰু আইন অনুসাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আপোনাৰ দপ্তৰক অনুৰোধ জনালোঁ এইদৰে ন্যায়সংগত তদন্তে অসমৰ শাসন ব্যৱস্থা আৰু ন্যায়পালিকাৰ ওপৰত জনতাৰ বিশ্বাস সুদৃঢ় কৰিব বুলি আমি বিশ্বাস কৰোঁ এতিয়া সৰ্বত্ৰ চৰ্চা এইজন বয়স হিচাপে মন মগজুত চাপ পেলাব নোৱাৰা বিধায়কক লৈ লক্ষণীয় হ'ব নাৰীক অগ্ৰাধিকাৰ দিয়া বেটি বাচাও বেটি পঢ়াও কথা কোৱা নাৰীসকলক মৰ্যাদা দিয়া শাসকীয় বিজেপি দলৰে এইজন নেতাৰ ওপৰত বিজেপি দলৰ নেতা নেতৃত্বই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষ্য এমএলএ এজনৰ সিটিং এমএলএ এজনৰ ভিডিঅ' খুব ভাইৰেল হৈছে বিশেষকৈ আমি হেতুৰ কাৰণে আজি ওলাই আহিবলগীয়া হৈছে আৰু এইটো কি কাৰণে ওলাই আহিছো আমি এটা লিডাৰ এটাৰ পৰা আমি এইটো এক্সপেক্ট নকৰো তেওঁ এটা লিডাৰ এজন লিডাৰ হয় এজন এমএলএ হয় তেওঁ বহুত দায়িত্ব তেওঁৰ কান্ধত আৰু তেওঁ যে এনেকে বস্তু এটা মানে কৰিব বা তেনেকে কৈ বস্তুখিনি ওলাব আমি সেইখিনি মানে তেওঁৰ পৰা এক্সপেক্টেশ্যন সেনেকে নাছিলে চ' আমি সেইটোৰ কাৰণে আমি ওলাই আহিছো আজি আমি বিচাৰো যে তেওঁলোকে এইটো বস্তু বিজেপি পাৰ্টিয়ে এইখিনি বস্তুত চাই কেনেকে কি হৈছে কি নহয় আৰু সেইটো ওপৰতে আমি ছ'চাইটি হিচাপে আজি ওলাইছো কংগ্ৰেছ পাৰ্টি বুলি নহয় আমি ছ'চাইটি হিচাপে ওলাই আহিছো আমাৰ ছ'চাইটিখন ডিগ্ৰেড হৈ গৈছে আমি আমাৰ ছ'চাইটিত ইমান বেয়া এটা এক্সাম্পল বা ইমান বেয়া এটা ঘটনা হৈছে যোনটো আমি বিচাৰো যে এই বস্তুটো মানে